নমস্কাৰ আপোনালোকে ইউটিউবৰ থাম্বনেল আৰু টাইটেল চাই হয়তো গমেই পাইছে মই কি ক'ব বিচাৰিছোঁ হয় আপোনালোকে ঠিকই বুজি পাইছে মই ক'ব বিচাৰিছোঁ এটা বন ঔষধিৰ বিষয় বা এটা গাঁৱলীয়া ঔষধৰ বিষয় আমাৰ সমাজত প্ৰচলিত এটা বেমাৰ যিটোৰ নাম হৈছে হাওজোৱা বা ডাক্তৰী ভাষাত জনা যায় মিউকাছ নামেৰে এই বেমাৰটো এনে ধৰণৰ ই হোজ কৰোতে আপোনাৰ বগা বিজলুৱা যাব পাৰে আৰু কেতিয়াবা ইয়াত ৰঙাও যাব পাৰে আৰু ব্লাড ডিসেন্ট্ৰি পৰ্যন্ত হয় গতিকে এই বেমাৰটোৰ দৰবটো আজি মই আপোনালোকক শিকাই দিব বিচাৰিছোঁ খুব সাধাৰণভাৱে ঘৰতে উপলব্ধ এই দৰব আপুনি জাস্ট খুন্দি কৰি তাৰ ৰসটো খালে আপুনি উপশম পাব পাৰে গতিকে ভিডিঅ'টোলৈ আগবঢ়াৰ আগতে আপোনালোকক মোৰ এটা অনুৰোধ মোৰ চেনেললৈ যদি প্ৰথমবাৰৰ বাবে আপুনি আহিছে তেলে মোৰ চেনেলটি সাবস্ক্ৰাইব কৰি দিব আৰু যদিহে আপুনি মোৰ ভিডিঅ'টি ফেসবুক পেজত চাই আছে তেতিয়াহলে পেজটো ফলো কৰি মোক আপোনালোকৰ বাবে আৰু এনে ধৰণৰ ভাল আপোনালোকৰ উপযোগী হোৱাকৈ ভিডিঅ' প্ৰস্তুত কৰি যাবলৈ যাতে প্ৰেৰণা পাওঁ এতিয়া ভিডিঅ'ৰ মাজলৈ বলক এতিয়া আমি ভিডিঅ'টো চাই লওঁ কিহৰ পৰা জনা যায় আৰু এইখিনিতে কৈ ল'ব খুজিছোঁ মই কোনো কবিৰাজ নহয় মই কোনো ডক্তৰ নহয় কিন্তু যিটো জানো ওচৰৰ এগৰাকী আইতাৰ পৰা মই ঔষধটোৰ বিষয়ে শিকিছিলোঁ গতিকে মই ভাবিলোঁ মই অকল জানি থোৱাটো ডাঙৰ কথা নহয় অসমৰ ৰাজ্যক এই ভিডিঅ'টোৰ যোগেদি মই জনাই দিয়া ভাল হ'ব যাতে কোনোবা নহয় কোনোবা এজন উপকৃত হওক আৰু হেহে আপোনাকো কৈ থওঁ ভিডিঅ'টো চোৱাৰ শেষত আপুনি ভিডিঅ'টো এটা শেয়াৰ কৰি দিবলৈ নাপাহৰিব কিয়নো আপোনাৰ সেই শেয়াৰে কোনোবা এজন নহয় কোনোবা এজনক উপকৃত কৰিব বলক এতিয়া ভিডিঅ'টি চাই লওঁ দৰবটি কেনেকৈ বনায় বা কেনেকৈ খায় ইয়াৰ নিয়মখিনি মই আপোনালোকক শিকাই দিওঁ আপোনালোকে দেখিব পাৰিছে ইয়াতে মই দুবিধ বন উঠাই আনিছোঁ এই বন দুবিধ হৈছে প্ৰথম বিধ আপোনালোকক দেখাই ল'ব বিচাৰিছোঁ এবিধ হৈছে মাটি কাঁদুৰি বা কিছুমানে মাটি কাঁদুৰি বুলি কয় এবিধ আমি শাক বনাই খাওঁ সদ্যহতে সেইটো কাৰণে আপোনালোকে এইবিলাক খাবলৈ একো ভয় কৰিব নালাগে মই বাকি 2 নম্বৰ বনবিধনো কি দেখাই আছোঁ এবিধ হৈছে টেঙেচি এই সৰু টেঙেচি আৰু এবিধ পোৱা যায় বৰ টেঙেচি এই সৰু টেঙেচিবিধ ইয়াৰ লগত মই মিশ্ৰণ কৰিবলৈ দিছোঁ আপোনাক কাৰণ এবিধ খুব টেঙাটো কম হয় আৰু হিবিধত অলপ টেঙাটো বেছি হয় এই দুইবিধৰ মিশ্ৰণ যদি আপুনি 100 পৰা 120 ml মানৰ এটা মিশ্ৰণ খুন্দি লৈ বা মিক্সিত মাৰি লৈ ইয়াৰ ৰসখিনি 100 পৰা 120 ml মান কৰি লৈ আপুনি খালি পেটত খাব লাগিব ন্যূনতম 3 দিন খাব লাগিব আৰু প্ৰথম এদিন খালে যথেষ্ট উপশম পোৱা যায় কিন্তু 3 দিন খালে আপোনাৰ বেমাৰটো সম্পূৰ্ণৰূপে নিৰাময় হয় আৰু এই 3 দিন খাব আৰু যদিহে খুব ভাল নাপায় তথাপি 5 দিন মান খাব 5 দিনতকৈ অধিক নাখাব অলপ দিন ৰ'ব নিশ্চয় ভাল পাব আৰু এই দৰবটো খাই থকাৰ সময়ছোৱাত আপুনি গাখীৰ মাছ মাংস কণী মছলা জাতীয় খাদ্য এইবিলাকৰ পৰা অলপ আঁতৰত থাকিব আৰু পাৰিলে দৰবখিনি খাই থকা সময়ছোৱাই নহয় আপুনি পাৰিলে 1-2 মাহ মান এনে ধৰণৰ মাছ মাংস গাখীৰ কণী ইত্যাদি এইবিলাক নোখোৱাকৈ থাকিব বইল খাবলৈ চেষ্টা কৰিব নিশ্চয় ভাল পাব আৰু এই দৰববিধ খাবলৈ ভয় এটো কাৰণে কৰিব নালাগে এইবিধ মানে হৈছে আমি শাক বনাই খাওঁ দুইবিধকে আমি শাক বনাই খাওঁ টেঙেচিও শাক বনাই খাওঁ গতিকে আপোনাৰ ইয়াত ভয় কৰিবলগীয়া কোনো ধৰণৰ কথাই নাহে গতিকে আজি ভিডিঅ'টি ইমানখিনিয়ে ক'লো আপোনালোকে খালি ভিডিঅ'টো চোৱাৰ পাছত সামৰি নথব পাৰিলে ভিডিঅ'টো এটা শ্বেয়াৰ কৰি দিব যাতে অসমৰ কোনোবা এজন নহয় কোনোবা মানুহৰ এজন বৰ্তমান এতিয়াও এই বেমাৰ হয়তো ভুগি আছে তেনে ঔষধ বিচাৰি পোৱা নাই গতিকে আপোনালোকে যদি শ্বেয়াৰ কৰি দিয়ে মানুহজনে হয়তো ভিডিঅ'টো পায় এটো চোৱাৰ পাছত তেখেতে নিশ্চয় উপকৃত হ'ব গতিকে আজিলৈ ইমানখিনিয়ে ক'লো ধন্যবাদ